হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক মেথছৰ কেইটামান ট্ৰিক্স দিম বুলি ভাবিছোঁ। আৰু এই ভিডিঅ'টো সেইসকলৰ কাৰণে নহয় যিসকল মেথছত খুবেই ওস্তাদ। এই ভিডিঅ'টোত মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনিছোঁ। এইবোৰ মানে BTET আগতে আহিছিলে আৰু ইয়াৰে কেইটামান চন্দ্ৰপুৰ এখন গাইডৰ পৰাও মই লৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। গতিকে প্ৰথম প্ৰশ্নটো চাওঁ আহক। 48 মিটাৰ আৰু 108 মিটাৰ দৈৰ্ঘ্যৰ কাপোৰ এটুকুৰা সঠিকভাৱে জুখিবলৈ স্কেলৰ প্ৰয়োজন হ'ব। সঠিকভাৱে জুখিবলৈ চাই ল'ব। মই আগতেই কৈছোঁ, প্ৰশ্নবোৰ খুব ভালকৈ চাব আৰু উত্তৰবোৰ চাব। গতিকে 48 মিটাৰ আৰু 108 মিটাৰ, গতিকে আমি যদি কাপোৰ এটুকুৰা এনেকৈ উলিয়াই লওঁ, তেতিয়াহ'লে আমি যদি 60 মিটাৰৰ, মই লজিকটো কৈ আছোঁ, বাকী আপোনালোকে কৰি চোৱাৰ দৰকাৰ নাই, লজিকটো কৈ আছোঁ। 60 মিটাৰ হ'লে 40 মিটাৰটো জুখিবলৈ দিগদাৰ হ'ব, বা 60 মিটাৰ দুগুণ কৰি দিলে 108 মিটাৰ পাৰ হৈ যাব। ঠিক তেনেকৈ 84 আৰু 108 মিটাৰ দৈৰ্ঘ্যখিনিৰ কাৰণে ভাল হ'ব, কিন্তু মানে 48 মিটাৰখিনি জুখিবৰ কাৰণে দিগদাৰ হ'ব। গতিকে 12 মিটাৰ হ'লে 12 4 গুণ 48 আৰু 9 12 108 কিমান হৈ যাব? 12 × 4 48 হয়নে নহয়? আৰু 12 × 9 108। গতিকে 12টো একদম ৰাইট এনচাৰ। মানে এনেকৈ নৰ্মেলকৈ ভাবি ল'ব কথাবোৰ, বুজিছেনে? BTET আহিছিলে এইটো চাওক। 6জন বনুৱাই এখন ট্ৰাক 1 ঘণ্টাত ভৰ্তি কৰিব পাৰে। যদি ট্ৰাকখন 15 মিনিটতে ভৰ্তি কৰিব লাগে, তেন্তে আৰু কিমান অতিৰিক্ত বনুৱাৰ প্ৰয়োজন হ'ব? এতিয়া এনেকৈ চালে আপোনাৰ মাথাটো হয়তো গৰম হৈ যাব পাৰে। গোটেই সহজ। আপুনি ভাবিলেও ঘৰৰ মুখত ট্ৰাক এখন আছে, বুজিছেনে? সেইখন ভৰ্তি কৰিব লাগে সোনকালে। 6জন মানুহে কাম কৰি আছে, 1 ঘণ্টাত ভৰ্তি কৰিব পাৰে সিহঁতে। 15 মিনিটত কেনেকৈ ভৰ্তি কৰিম, হয়নে নাই? যদি আমি আধা ঘণ্টাত ভৰ্তি কৰিব লাগে, তেতিয়া কি কৰিব? 6 × দুগুণ কৰি দিব, 12, হয়নে? আকৌ যদি 15 মিনিট, আকৌ আধা ঘণ্টাৰো যদি আধাত কৰিব লাগে, তেতিয়াহ'লে কি হ'ব? 12 × দুগুণ 24জন মানুহ লাগিব। ইতিমধ্যে 6জন আগৰ পৰাই আছে, হয়নে নাই? 18জন। এনেকৈ সহজকৈ ভাবি ল'ব, 18 এনচাৰ হ'ব, হয়নে? বহুত সহজকৈ, বহুত চিম্পলি কথাবোৰ ভাবি ল'ব। আৰু এনেকুৱা প্ৰশ্ন আপুনি অংকত 30 নম্বৰৰ ভিতৰত 8-10 নম্বৰটো ইমান সহজতে ওলাই যোৱা, আৰামত সহজতে, মানে একো নাজানিলেও কৰিব পাৰিব আপুনি। গতিকে সেইখিনি কমন চেঞ্চখিনি খুব দৰকাৰ হ'ব দেই। মই কৈছোঁ, তাৰমানে বহুত খুব ভাল পাৰ্চেণ্ট পোৱা ল'ৰা ছোৱালী ফেইল কৰি যাব, আৰু বহুত আগতে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত যিসকলৰ আগতে পাৰ্চেণ্ট খুব ডাউন আছিলে, তেওঁলোকেও অতি সহজত এই পৰীক্ষাটো পাছ কৰি যাব। কমন চেঞ্চ বহুত দৰকাৰ দেই। লিপিকাই প্ৰতিদিনে এখন কিতাপ সমস্ত 4/3 ঘণ্টাত পঢ়ে। তাই গোটেই কিতাপখন 6 দিনত পঢ়ে। তাই মুঠতে কিমান ঘণ্টা পঢ়িলে, হয়নে? সমস্ত 3/4 বুলি লগাওঁতে আপোনাৰ এইটো বহুত টেনশ্যনৰ ঘটনা হৈ গ'ল, হয়নে? 1 ঘণ্টা বাৰু হ'লে, 4/3 মানে কিমান? 45 মিনিট, হয়নে নহয়? 1 ঘণ্টা 45 মিনিট তাতে 1 দিনত পঢ়ে, হয় নহয়? গতিকে 6 দিনত কিমান পঢ়িবনো? এই 6 ঘণ্টা হ'লে, আৰু 45 মিনিটকৈ 6 দিন কিমান হৈ যায়? 6 × 5 = 72, হয়নে নাই? 72 মিনিটত কিমান ঘণ্টা থাকিব? 60ৰে হৰণ কৰিলে ইমান ঘণ্টা থাকিব আৰু। গতিকে 6 আৰু 4 লগ লাগি ইমান ঘণ্টা হৈ যায় এনচাৰ। গতিকে বহুত সহজকৈ ল'ব আপুনি, পাৰিব। বহুত সহজকৈ ভাবিব কথাবোৰ, বহুত টেনশ্যন প্ৰশ্ন আহিলে একদম মাথাটো গৰম কৰি নিদিব। এইটো চাওক, যোৱা 10 বছৰে এখন দেশৰ জনসংখ্যা 1.5 লাখৰ পৰা হ্ৰাস হৈ 100 লাখ হ'ল। হ্ৰাসৰ পৰিমাণ কিমান হ'ব? আপুনি এইটো চালেই যদি আপুনি 1.5 লাখ, বাপৰে, 100 লাখ, বাপৰে, এনেকৈ যদি মাথাটো গৰম কৰি দিয়ে, কথাটো একদম বেয়া হৈ যাব, বুজিছেনে? গতিকে আপোনালোকে কি কৰিব লাগিব? 1.5 লাখটো বাদেই দিয়ক, 1.5 ধৰি দিয়ক না। 1.5ৰ পৰা 100 হ'ল, কিমান হ্ৰাস হ'ল? 50 হ্ৰাস হ'ল, হয়নে নাই? 1.5ত হ্ৰাস হ'ল 50। গতিকে 100ত কিমান হ্ৰাস হ'ব, সেইটোৱে ওলাব লাগে, হয়নে নাই? গোটেই সহজ। বহুত টেনশ্যন লৈ, সেইকাৰণে অংক এনেকুৱা ধৰণৰ বস্তু, ইমান টেনশ্যন লৈ হেৰিয়ে নাহিব আপোনালোকৰ, হয়নে নহয়? গতিকে 3 10 100ক 3ৰে হৰণ কৰিলে 33 ইমানেই আহিব, আৰু এইটো হ'ব এনচাৰ। গতিকে এনেকৈ গোটেই সহজকৈ কথাবোৰ লৈ ল'ব, বুজিছেনে? এটা টিভি 21,000 টকাত কিনি আনি এবছৰৰ পিছত 5% হ্ৰাসত বিক্ৰী কৰিলে,
টিভিটোৰ কি মূল্য হ'ব? টিভিটোৰ কি মূল্য হ'ব? 21,000 টকাত কিনি এবছৰ পিছত এইটোৰ সূত্ৰটো চাওকচোন, কেনেকুৱা ধৰণৰ সূত্ৰ এইটো? 100 মাইনাছ লছ পাৰ্চেণ্ট ডিভাইড বাই 100 ইনটু CP। এইবোৰ কৰিবলৈ গ'লে যদি পাহৰি থাকে মানে টেনশ্যনৰ বাকী নোহোৱাব। গতিকে সহজকৈ লওক না, 5% হ্ৰাসত বিক্ৰী কৰিলে, হয়নে নাই? গতিকে 5% হ্ৰাসত 100 টকাত তাৰমানে 5 টকা হ্ৰাসত বিক্ৰী কৰিলে, হয়নে নাই? 100 টকাত 5 টকা হ্ৰাসত বিক্ৰী কৰিলে, 1000ত কিমান কৰিলে? 50। 21,000ত কিমান হ'ব? 21 ইনটু 50। 21 ইনটু 50 কিমান? 1050 টকা তাৰমানে তাত লোকচান হৈ গ'ল, হ্ৰাসত বিক্ৰী কৰিলে, হয়নে? গতিকে এতিয়া নতুন মূল্যটো কি হ'ব হে? নতুন মূল্যটো এইটো আৰামত আপুনি উলিয়াই দিব পাৰিব দেখোন। কিমান হ'ব? 21,000ৰ পৰা 1050টো হেৰি কৰি দিয়ক, আঁতৰাই দিয়ক, হয়নে নাই? গতিকে 21,000ৰ পৰা 1050 মাইনাছ কৰিলে থাকিব 19,950। এইটো এনচাৰ হ'ব। গতিকে গোটেই সহজ, মানে কথাবোৰ মানে মুখতে ওলাই যায়। গতিকে এইটো চাওকচোন, এটা হাতঘড়ী 20% লাভত বিক্ৰী কৰা হ'ল। যদি লাভ 50 টকা হয় তেন্তে বিক্ৰী মূল্য কিমান হ'ব? এইবোৰতো X, Y এইবোৰ ধৰি কিনে কৰাৰ একো দৰকাৰ নাই, হয়নে? এতিয়া মই আপোনালোক কৈছিলোঁ উত্তৰ চাব, উত্তৰ চাই আপোনালোকে মানে সমাধান কৰিব, হয়নে? গতিকে 20% লাভত যদি বিক্ৰী কৰা হয়, লাভ 50 টকা হ'লে 20% লাভে 50 টকা 80 হ'বই নোৱাৰে, বুজিছেনে? 120 হ'বই নোৱাৰে। এইটো মানে কমন চেঞ্চ, বুজিছেনে? কিমান হ'ব পাৰে? গোটেই উলিয়াওঁতে আমি বহুত সহজকৈ উলিয়াম। 20 টকা লাভ মানে 100 টকাত 20 টকা লাভ, হয়নে? 20 টকা কেইটকাত লাভ হয়? 100 টকাত। 40 টকা কেইটকাত লাভ হয়? 200 টকাত। 50 টকা কেইটকাত লাভ হয়? 250 টকাত। আমি তেনেকৈ কৰিম, আমি মানে নজনা মানুহ নিচিনাকৈ আঙুলিৰ মূৰত কৰিলেও তাৰমানে আপোনালোকে বহুতখিনি পাৰিব। 50 টকা এইখিনিত লাভ হয়, গতিকে হয়নে? গতিকে বিক্ৰী মূল্য লাগে 50 প্লাছ 250, 300 টকা হ'ব। এনেকৈ সহজকৈ ভাবি লৈ কৰিব, নিজৰ দোকানী বুলি ভাবিব, বুজিছেনে? একদম সহজ, একদম সহজ। উত্তৰ চোৱাৰো বহুত দৰকাৰ আছে, উত্তৰকেইটা বহাই কিনে কৰিব লাগে। এইটো চাওকচোন, উত্তৰ বহাই কিনে কৰিম। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম 5% বৃদ্ধি কৰাৰ পিছত নতুন দাম 420 টকা হ'ল। বৃদ্ধিৰ আগত প্ৰতিটো চিলিণ্ডাৰৰ দাম আছিল 400 টকা, 402 টকা, 405 টকা, ওপৰৰ এটাও নহয়, 400 টকা, 402 টকা। কোনটো হ'ব, হয়নে নাই? গতিকে আমি এতিয়া উত্তৰ চাই কিনে কৰিম। 5% বৃদ্ধি মানে কি? 100 টকাত 5 টকা, হয়নে নহয়? 200 টকাত 10, 300ত 15, 400ত 20, হয়নে? 400ত হ'বগৈ 20। গতিকে এই 400ত 20 টকা হ'ল, 400ত 20 টকা লগ লৈ 420 টকা হ'ব। গতিকে এনচাৰ হ'ব 400। গোটেই সহজ, চিম্পলকৈ ভাবি ল'ব। বাকী ভিডিঅ'টো দীঘল হৈ গৈ আছে, বেছি দীঘল হ'লে আপোনালোকে ভাল নাপায়, সেইকাৰণে বাকীখিনি মই নেক্সট ভিডিঅ'টোত ক'ম। যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মই আৰু নতুন ধুনীয়া ট্ৰিক্সৰ সৈতে আপোনালোকলৈ নেক্সট ভিডিঅ'ত আহিম। বাই বাই।